ৰবা ৰবা মই তুলি দিছোঁ ৰবা ৰবা হাই আপোনালোকৰ ভালনে মোৰ ভালে মই মৰিগাঁৱৰ পৰা আহিছোঁ মামাৰ ঘৰলৈ আহি পেলাই বিধান কাক পালোঁ বিধান কাৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো আগবঢ়াই লৈ যাব এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ বিধান হাজৰিকা চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আহিছোঁ অলপ আবেলি ওলাই এণ্ড এইটো চাওক এইটো চাওক চা ক'লৈ যা সেইফালে নাযাওঁ এইফালে যাম বতাহ মাৰিছে ইমান গৰম মানে বতাহখন বহুত ধুনীয়াকৈ মাৰিছে আৰু আমি ওলাই আহিছোঁ এতিয়া সময় হৈছে কেইটা বাজিছে 1 মিনিট 6টা এতিয়া 6টা বাজিছে আপোনালোকক আবেলি সময়ৰ আমাৰ এইখিনি জেগা পৰিৱেশটো কিছু পৰিমাণে দেখাম চাব এয়া চাওকচোন গাঁৱলীয়া পৰিৱেশৰ এটা দৃশ্য পথাৰত বড়ো ধান এতিয়ালৈকে আমাৰ ইয়াত কাটা নাই কিছু সংখ্যকে কাটিছে আৰু বহু সংখ্যকে কাটিবলৈ বাকী আছে আপোনালোকৰ গাঁৱতো বা আপোনালোকৰ তাত বড়ো ধান কৰেনে আৰু বড়ো ধানক আপোনালোকৰ ফালে কি কয় প্লিজ আপোনালোকে তলত কমেণ্ট কৰি জনাব কৰোনাৰ এই ছেকেণ্ড পিৰিয়ডটোৱে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে যে এটা মানুহো বাহিৰলৈ ওলাব পৰা অৱস্থাত নাই আপোনালোকে দেখিছেনে এইটো ৰাস্তাত ইমানেই অহা যোৱা হৈ থাকে গাড়ীবোৰ এতিয়া এটা মানুহো ৰাস্তাত দেখিবলৈ নাই কুকুৰ এটা আছে হা ফাৰ্মাচী আহিছোঁ ফাৰ্মাচী চাবি দেই পৰিবি দৌৰ 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 পুলিচ আহিব লাগিলে মাৰৰ ক'ৰবাত দৌৰিব লাগিব পুলিচ আহিব লাগিলে মাৰৰ ক'ৰবাত দৌৰিব লাগিব মাস্ক আনিছা মাস্ক ক'ত ক'ত মাস্কখন হে মাস্ক ক'ত মাস্ক ক'তা তো দেখা মাস্কখন অঁ আছেতো দেখাই এইখন চা মোৰ মাস্ক সেই গাইজ আমাৰ এই ধনুৱে বোলে এইটো নতুনকৈ স্পৰ্টিং লৈছে আৰু সি কেমেৰা সন্মুখত ওলাব আহিছে মানে সি আপোনালোকক স্পৰ্টিংটো বোলে দেখায় সেইকাৰণে মই আপোনালোকক দেখাই দিলোঁ আৰু সি মই কোৱাৰ কাৰণে সি লাজ পাইছে আৰু মোক মাৰিছে শিলগুটি দি